वेलकम टू माय चैनल। आज आमी गरम पानी करिम। परापक्षत आमार गरम पानी खाब लागे, तो बोलक आमी ता गरम पानी बनाओ। এই করোনার সময় গরম পানীটো বহুত দরকারি হয়। গরম পানী খাব আৰু গরম পানী দি গা ধুব। এতিয়া আমি ফিল্টাৰৰ পৰা পানী লম আৰু তাতে ঢালিম। এতিয়া আমি ইন্ডাকশনৰ সুইচটো অন কৰিম। আমাৰ গৰম পানীটো হৈ আছে। এতিয়া আমি ঢাকনটো লগাই দিলে এটো সোনকালে হৈ যাব। এতিয়া আমাৰ গৰম পানীটো ৰেডি। এতিয়া আমি ইন্ডাকশনটো অফ কৰিম। বলক চাও। করোনার সময়ত গরম পানী খাব, সোশ্যাল ডিস্টেন্সিং কৰিব, মাস্ক পিন্ধিব, স্যানিটাইজ কৰিব আৰু হাত ধুই থাকিব।